আজি মই বনাব লৈছোঁ চিকেন পিজ্জা ৰেচিপি আৰু এই ৰেচিপিটো কেনেকৈ বনাব পাৰি চাওঁ আহকচোন। এই ৰেচিপিটো বনাবৰ কাৰণে মই প্ৰথমতে এটা বাটিত ময়দাখিনি লৈ লৈছোঁ, 2 কাপ ময়দা, আৰু ইয়াত মই দিছোঁ আধা চামুচ বা আপোনালোকৰ সোৱাদ অনুসৰি নিমখ দিব। আৰু এতিয়া মই ইয়াত বেকিং পাউডাৰ দিম 3 চিকুটমান। আৰু তাত মই এতিয়া দি দিছোঁ বেকিং সোডা 3 চিকুটমানেই দি দিছোঁ। আৰু এতিয়া ইয়াত মই দি দিম 4 চামুচ দৈ দি দিছোঁ। আৰু দৈখিনি দি এতিয়া মই এইখিনি ভালকৈ মঠি ল'ম। এইখিনি মঠা হৈ গৈছে আৰু এতিয়া এইখিনি মই এনেকৈ থৈ দিম 10 মিনিটমান বা 5 মিনিটমানৰ কাৰণে এনেকৈ থৈ দিম মই। আৰু এতিয়া মই এটা কেৰাহীত নিমখ দি দিছোঁ আৰু এইটো গৰম হ'বৰ কাৰণে মই গেছটো অন কৰি দিছোঁ। ল' ফ্লেমত গেছটো ৰাখিছোঁ আৰু নিমখখিনিৰ ওপৰত মই এটা বাটি ওলোটাকৈ দি দিছোঁ। এইখিনি মই এতিয়া ঢাকন দি থৈ দিম আৰু এইখিনি গৰম হোৱালে মই বাকী কামখিনি কৰি ল'ম। পিজ্জা বনাবৰ কাৰণে মই এইখিনি দুভাগ কৰি ল'লোঁ আৰু এইখিনি হাতেৰে অকণমান মিহি কৰি লৈছোঁ। এতিয়া পিজ্জা বনাবৰ কাৰণে এইখিনি মই এনেকৈ বেলি লৈছোঁ ঘূৰণীয়া চেপত। আৰু এতিয়া এইখন বেলা হৈ গৈছে আৰু এনেকৈ কাটা চামুচেৰে মই ইয়াত এনেকৈ ফুটা ফুটা কৰি দিছোঁ। আৰু এতিয়া ইয়াত মই দি দিছোঁ টমেটো চচ, এনেকৈ ভিতৰত সোমাই যাব পৰাকৈ চামুচেৰে লগাই লগাই দি গৈছোঁ। আৰু এতিয়া মই আমুলৰ চীজ ৰুকি লৈছিলোঁ আগতীয়াকৈ, সেইখিনি ওপৰত দি দিছোঁ। এইখিনি এনেকৈ মিলাই দি দিলোঁ আৰু এতিয়া মই ইয়াত কাটি লোৱা বিলাহী, কেপচিকাম আৰু পিঁয়াজ আৰু চিকেনখিনি দি দিম। এইখিনি আপোনালোকৰ যেনেকুৱাকৈ পচন্দ হয় তেনেকৈ কাটি ল'ব পাৰে আৰু তেনেকৈ সজাই দি দিলে হৈ যায়।
এতিয়া ইয়াত মই ক'লা নিমখ দি দিম। এইটো অপশ্যনেল হয়, আপোনালোকে যদি ভাল নাপায় এইটো স্কিপ কৰিব পাৰে। এতিয়া ইয়াত মই ৰুকি লোৱা চীজ অকণমান দি দিছোঁ ওপৰত আৰু ৰেড চিলি অলপ ছটিয়াই দিছোঁ। এইখিনি তৈয়াৰ হৈ গৈছে আৰু এতিয়া মই গৰম হ'বলৈ দিয়া নিমখৰ ঢাকনিখন গুচাই বাতিটোত মই প্লেটখন দি দিলোঁ আৰু প্লেটখনৰ চাৰিওফালে মই তেল দি দিছোঁ। এনেকৈ তেল দি দিব আৰু গেছৰ ফ্লেমটো ল' ৰাখিব আৰু এতিয়া মই ঢাকনিখন মাৰি দিছোঁ। এনেকৈ মই 15-20 মিনিটমানৰ কাৰণে থৈ দিম। 20 মিনিট হৈ গ'ল। এতিয়া মই ঢাকনিখন গুচাই চাম আৰু এয়া হৈ গৈছে। গেছৰ ফ্লেমটো মই বন্ধ কৰি দিছোঁ। ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।